নমস্কাৰ পোনপ্ৰথমে আপোনালোকক জ্ঞান দীপিকালৈ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ এছাম জিকেৰ দৰকাৰী প্ৰশ্নসমূহ আগৰ তিনিটা পাৰ্টত মুঠ 60টা প্ৰশ্ন আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'বোৰ যদি এতিয়াও চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে চাই ল'ব পাৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন উত্তৰটো হৈছে পুষ্য বৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন নেক্সট কুৱেশ্যনটোত আছে কোনজন বৰ্মন ৰজাই মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল উত্তৰটো হৈছে পুষ্য বৰ্মনে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথম ৰজা কোন আছিল উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথম ৰজা আছিল মহেন্দ্ৰ বৰ্মন পিছৰ প্ৰশ্নটো হৈছে কোনজন ৰজাক কুমাৰ ৰজা বুলি জনা যায় উত্তৰটো হৈছে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায় ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰটো হৈছে হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন পিছৰ প্ৰশ্নটোত আছে শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল উত্তৰটো হৈছে অৱন্তী বৰ্মন শালস্তম্ভ বংশৰ প্ৰথম ৰজা আছিল অৱন্তী বৰ্মন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে ব্ৰহ্মপালা পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপালা নেক্সট কুৱেশ্যনটোত আছে পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল উত্তৰটো হৈছে জয়পালা পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিল জয়পালা নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে বীৰপাল চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল নেক্সট কুৱেশ্যনটোত আছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল উত্তৰটো হৈছে শদিয়া চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়াত নেক্সট কুৱেশ্যনটোত আছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ নেক্সট কুৱেশ্যনটোত আছে বিশ্বসিংহৰ পিতৃ কোন আছিল উত্তৰটো হৈছে হাৰিয়া মণ্ডল বিশ্বসিংহৰ পিতৃ আছিল হাৰিয়া মণ্ডল নেক্সট কুৱেশ্যনটোত আছে বিশ্বসিংহই ক'ত তেওঁৰ ৰাজধানী পাতিছিল উত্তৰটো হৈছে কোচবিহাৰ বিশ্বসিংহই তেওঁৰ ৰাজধানী কোচবিহাৰত পাতিছিল নেক্সট কুৱেশ্যনটোত আছে নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল উত্তৰটো হৈছে মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নামটো আছিল মল্লদেৱ নেক্সট কুৱেশ্যনটোত আছে কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল উত্তৰটো হৈছে নৰনাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ নেক্সট কুৱেশ্যনটোত আছে কছাৰীসকলৰ ৰাজ্য ক'ত আছিল উত্তৰটো হৈছে হিড়িম্বাপুৰ কছাৰীসকলৰ ৰাজ্য আছিল হিড়িম্বাপুৰত নেক্সট কুৱেশ্যনটোত আছে কছাৰীসকলৰ শেষ ৰজা কোন আছিল উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যনটো হৈছে জয়ন্তীসকলৰ ৰাজধানী ক'ত আছিল উত্তৰটো হৈছে জয়ন্তীপুৰ জয়ন্তীসকলৰ ৰাজধানী আছিল জয়ন্তীপুৰত নেক্সট কুৱেশ্যনটোত আছে কেতিয়া জয়ন্তীয়া ৰাজ্য ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল উত্তৰটো হৈছে 1435 জয়ন্তীয়া ৰাজ্য ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল 1435 চনত শেষৰ প্ৰশ্নটো হৈছে জয়ন্তীয়াসকলৰ শেষ ৰজা কোন আছিল উত্তৰটো হৈছে বিজয় নাৰায়ণ জয়ন্তীয়াসকলৰ শেষ ৰজা আছিল বিজয় নাৰায়ণ গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আজি মুঠ এছাম হিষ্ট্ৰীৰ 20টা প্ৰশ্ন আলোচনা কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পাইছে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ